দিনৰ পৰা আমাৰ তুলসীবিল যিটো আঞ্চলিক আছে এই আঞ্চলিকত অলপ বিভাজনৰ সৃষ্টি হৈ আছে। আমি যিবিলাক আমাৰ পৰা আঁতৰি আছে এওঁলোকক আহ্বান কৰোঁ, এওঁলোক আমাৰ লগত আহি ছাপোৰ্ট একেলগ হৈ আজি আমাৰ যিটো মহাজোটবন্ধনৰ প্ৰাৰ্থী আছে এওঁক পূৰ্ণ সমৰ্থন আগবঢ়াই যাতে আমাৰ BPF দলৰ ৰবিৰাম ছাৰ জিকি যায় এইটো মই আমাৰ সতীৰ্থবৃন্দক আহ্বান কৰিলোঁ। আৰু লগতে এই অঞ্চলৰ যিমান সংখ্যালঘু ৰাইজ আছে আমি এজ এ জাতীয় সংগঠনৰ নেতা হিচাপে এওঁলোকক আহ্বান কৰিলোঁ যে যাতে আমাৰ ৰবিৰাম ছাৰক বিপুল ভোটত জিকাই দিব পাৰোঁ, সকলোকে আমি বিনম্ৰভাৱে আহ্বান কৰিলোঁ। আজি আমি তুলসীবিল আঞ্চলিক তৰফৰ পৰা এখন প্ৰেছ মিট দিবলৈ ওলাইছোঁ। কিছুদিনৰ পৰা আমাৰ তুলসীবিলত দেখি আছোঁ যে বিভিন্ন ধৰণৰ নেতা, আমাৰ আমচুৰো কিছুমান কৰ্মী আছে, এইটো UPPL দলক পৰা পইচা লৈ এওঁলোকৰ পিছে পিছে ঘূৰি আছে। আমি তুলসীবিল আঞ্চলিক আমচুৰ তৰফৰ পৰা আমি ডিচিশ্যন লৈছোঁ বা পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ মহাজোটবন্ধনক। কাৰণ আজি BJP দলে বিভিন্ন সময়ত আমাৰ বিভিন্ন মুছলিম জাতিটোক বিভিন্ন দিশত হাৰাশাস্তি, বিভিন্ন তুচ্ছ তাচিল্য এইবিলাক কৰি আছে। সেইকাৰণে আমি আজি জাতিৰ স্বাৰ্থত, যিহেতু আমচু এটা জাতীয় সংগঠন, আজি সকলোৱে কয় যে জাতিৰ মেৰুদণ্ড আমচু, এই জাতিৰ মেৰুদণ্ড হৈ কেনেকৈ UPPL দলক ছাপোৰ্ট কৰিব পাৰে। সেইকাৰণে আমি আজি পূৰ্ণ সমৰ্থন আমি মহাজোটবন্ধনক, যিহেতু UDF আছে, কংগ্ৰেছ আছে, আমাৰ BPF আছে, আমি পূৰ্ণ সমৰ্থন আমাৰ ৰবিৰাম ছাৰক জনোৱা হ'ল। ভালকৈ দিলে ভাল আছে। এইবিলাক বহুত কথা, কাৰণ ক'লে আমাৰ ডিষ্ট্ৰিক্টৰ এইবিলাক ইয়াত জড়িত হৈ আছে। কাৰণ এইবেলি সিহঁতৰ কিছুমান ব্যক্তিয়ে, সকলো নহয়, কিছুমান ব্যক্তিয়ে পইচাৰ লোভত সিহঁতে আমচুটোক বেলেগ ফালে ঢাল খুৱাই আছে, বিশেষকৈ আমাৰ তুলসীবিল আঞ্চলিকটো। কাৰণ ইয়াত সকলো ৰাইজে বহি এটা কমিটি বনাই দিছে, সেইটো কমিটি সিহঁতে নামানি সিহঁতৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বেলেগ বেলেগ যিবিলাক মানুহৰ ইয়াত কোনো হেৰি নাইকিয়া, আমাৰ তুলসীবিল অঞ্চলৰ নহয়, সেইবিলাকক সিহঁতে পদ দি আমাৰ তুলসীবিল আঞ্চলিকটো বহুত খেলি মেলি কৰি আছে। খেলি মেলি থকা সতে ইয়াতে এটা কথা হ'ল যে আগত হয়তো আমাৰ ইয়াৰ মাজতে হয়তো দুটা কি আছিল আৰু কি যে আমাৰ এটা হেৰি যে দেশী সম্প্ৰদায়। আৰু একচুৱেলি কিছুদিন হ'ল দেখা গৈছে যে আপোনালোকে আমচুৰ ফালৰ পৰা দুটা গোট দেখা গৈছে, আৰু এই দুটা গোটৰ লগত আপোনালোকে কোনটো গোটৰ লগত আছে, আৰু তেখেতে বৰ্তমান যিহেতু সমাগত বিধানসভা নিৰ্বাচন, আৰু এই নিৰ্বাচনত তেখেতে কি ধৰণৰ চিন্তা চৰ্চা কৰিছে বা আপোনালোকে কি ধৰণৰ চিন্তা চৰ্চা কৰিছে? আমি সকলোৱে একেলগে আছোঁ, আৰু যিবিলাক আমাৰ পুৰণা আমচু কৰ্মী বা এডভাইজাৰ বা এই তুলসীবিল আঞ্চলিকৰ ৰাইজ আমাৰ লগত আছে, সিহঁতৰ লগত নাই। সিহঁতে এইটো সিহঁতে যিটো গোট বনাইছে এইটো আমচুটোক এটা বেলেগ ফালে ঢাল খোৱাৰ কাৰণে সিহঁতৰ পইচাৰ লগত কিবা কিবি কৰি আছে, সিহঁতৰ জাতিৰ স্বাৰ্থত নহয়। কাৰণ আজি চাওক, BJP চৰকাৰে কি কৰা নাই, চাচা মামাৰ ভোট নালাগে, সেইবিলাক কোনেই নাজানে। আজি চাওক, পীযুষ হাজৰিকাই যিটো এটা আমাৰ মুছলমান সাংবাদিক হোৱাৰ কাৰণে তাক যেনেকুৱা মিয়া চিয়া কিবা কিবি তই মিয়া কিবা কিবি বহুত কিবা কিবি কৈছে, সেইটো আপোনালোকে ফেচবুকত বা প্ৰতিজন মোবাইলে পাইছে। আজি আমি মুছলমান হোৱাৰ কাৰণে আমাৰ ইমান দোষ নেকি? আমাৰ কি গণতান্ত্ৰিক অধিকাৰ নাই? এইবেলি মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ যে BJP চৰকাৰক যিকোনো বিনিময় সিহঁতক অসমৰ পৰা উচ্ছেদ কৰিব লাগে। আমি সকলো মুছলমান বা সম্প্ৰদায়ৰ লোকক আমাৰ আমচুৰ তৰফৰ পৰা, তুলসীবিল আঞ্চলিক আমচুৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আজি যিটো BJPয়ে যেনেকুৱা আমাৰ লগত তুচ্ছ তাচ্ছিল্য কৰি আছে, সেইকাৰণে আমি কৈছোঁ সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এইবেলি আমাক ৰবিৰাম ছাৰক নাঙলৰ চিনত ভোট দি আমাৰ মহাজোট চৰকাৰ আনিব লাগে।
তো আজি আমি সকলো সংখ্যালঘু ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, কাৰণ আমি আজি তুলসীবিলৰ আমচুৰ এডভাইজাৰ হিচাপত মই এটা কথা কওঁ যে তুলসীবিল আঞ্চলিকটো অলপ বিভাজন হৈ আছে, আৰু সকলো যিবিলাক বিভাজন হৈ আছে সিহঁতকো মই অনুৰোধ জনাওঁ যে আমি সকলোকে একলগ হৈ আজি জাতিৰ স্বাৰ্থত, কাৰণ আমাৰ জাতিটোক যেনেকৈ ব্যৱহাৰ কৰি আছে বিজেপি, এই বিজেপিয়ে আমাৰ মা ভনীক যেনেকৈ মানে কৈ আছে যে আমাৰ মা ভনীবিলাক বোলে মানে বাচ্চা জন্ম দিয়া এটা মেচিন, আমাক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰি আছে। গতিকে আমি সকলো মুছলমানক একতা এক হৈ আৰু আমাৰ হিন্দু সমাজৰ যিবিলাক আছে হিন্দু মুছলমান সকলোৱে এক হৈ আজি আমাৰ মহাজোঁট যিটো চৰকাৰ আছে আমি সিহঁতৰ হাত শক্তি কৰিবলৈ আমি সকলোৱে মহাজোঁটক ভোট দি সিহঁতক জয়যুক্ত কৰিব লাগে। আৰু আমাৰ 29 নং সমষ্টিৰ যিজন প্ৰাৰ্থী আছে আমাৰ ৰবিৰাম ছাৰ, তেওঁক সকলোৱে নাঙলৰ ছবিত ভোট দি যাতে আমি জয়যুক্ত কৰিব পাৰোঁ সেইখিনি কৈ আমি সকলোকে আহ্বান জনাওঁ, সকলোৱে যাতে ভোট দি তেওঁক জয়যুক্ত কৰে সেইখিনি আমি সকলোৰ কাছে। টিয়কৰ অন্যতম অগ্ৰণী কনিষ্ঠ মহাবিদ্যালয় টিয়ক জুনিয়ৰ কলেজে নতুন শিক্ষানীতিৰ আধাৰত নৱম আৰু দশম শ্ৰেণীৰ অন্তৰ্ভুক্তিৰে টিয়ক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে 2021-22 শিক্ষাবৰ্ষৰ আৰম্ভ কৰিছে। নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে গোৱালগাঁওস্থিত টিয়ক জুনিয়ৰ কলেজৰ স্থায়ী কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ 7086845299, 8638226916, 9435230